আদৰণি জনাইছোঁ পাণচৈলৈ। স্কটলেণ্ডৰ ভ্ৰমণ কাহিনীৰে আপোনালোকলৈ এৰি দিছোঁ মোৰ পাণচৈখনি। এডিনবৰালৈ 4 ঘণ্টাৰ বাছ যাত্ৰা আৰম্ভ কৰিলোঁ। বাছৰ খিৰিকীৰে চাই চাই গৈ আছোঁ। দেখিলোঁ ৰাস্তাৰ দুয়ো পাৰে অসমৰ নিচিনা খেতিপথাৰ। পথাৰৰ মাজে মাজে উইণ্ডমিলবিলাক ঘূৰি আছে। এডিনবৰা পোৱাৰ আগে আগে বাছখনে উত্তৰ সাগৰৰ পাৰে পাৰে যাবলৈ ল'লে। সাগৰৰ ঢৌ চাই চাই গৈ থাকোঁতে এনে লাগিছিল যেন মই সাগৰৰ মাজে মাজে জাহাজতহে গৈ আছোঁ। স্কট মনুমেণ্টৰ সন্মুখত এজন স্কটিছ বেগপাইপেৰে সুন্দৰকৈ সম্ভাষণ জনালে। এডিনবৰাৰ ঘৰবিলাক দেখি চকু থৰ হৈ গ'ল। ইমান আৰ্টিষ্টিক ঘৰবিলাক, সকলো ঘৰেই যেন নতুনকৈ বনাই থৈছে। ৰাস্তাবিলাকো এইমাত্ৰ ধুই থোৱাৰ নিচিনাকৈ পৰিষ্কাৰ। হোষ্টে মেইল কৰা মতে পাছৱৰ্ড দি লকাৰৰ পৰা চাবি লৈ নিজৰ ঘৰত সোমোৱাৰ নিচিনাকৈ সোমালোঁ। এইটো ঘৰ এয়াৰবিএনবিত কণ্টেক্ট কৰি লোৱা ভাড়া ঘৰে। 90 পাউণ্ড এদিনৰ ভাড়া, প্ৰায় 8,000 মান টকা। কম ঠাইতে সকলো সুবিধা থকা এটা মডাৰ্ণ এপাৰ্টমেণ্ট। আহিব সময়ত আকৌ পাছৱৰ্ড দি লকাৰত চাবি থৈ আহিলোঁ। হোষ্টৰ লগত কোনো দেখা দেখিয়ে নহ'ল। পুৱা হোৱাৰ পৰা উঠিয়ে ৰাওনা হ'লোঁ উত্তৰ সাগৰৰ পৰ্টোবেলো বিচলৈ। দুমহলীয়া বাছৰ সন্মুখৰ চিটৰ পৰা এডিনবৰা চিটিখন পুৱাৰ ভাগত আকৌ নতুন ৰূপত দেখা পালোঁ। বীজখনৰ পুৱাৰ পৰিৱেশ দেখি বৰ ভাল লাগিল। বীজখনৰ ওচৰে পাজৰে বহুতো মানুহৰ ঘৰ আছে যদিও বীজখন কিন্তু সম্পূৰ্ণ চাফা হৈ আছে। হলিৰুড পেলেচটো হৈছে ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ স্কটলেণ্ডত থকা অফিচিয়েল ঘৰ। হলিৰুড পেলেচৰ কাষতে আছে কুইন্স গেলাৰী শ্বপখন। ইয়াত ৰাজকীয় বস্তুবিলাকৰ আৰ্হিত বনোৱা কিছুমান গিফ্টৰ বস্তু সজাই থৈছে, কিন্তু বস্তুবিলাকৰ দামটোহে অলপ বেছি। স্কটিছ পাৰ্লিয়ামেণ্টলৈ আহিছে। আৰ্থাৰচিট পাহাৰ বগাই চাওঁ বুলি আহিলোঁ। পাহাৰৰ ওপৰলৈ উঠা ৰাস্তাটো সম্পূৰ্ণ নেচাৰেলকৈ থৈছে। উখুৰা মুখুৰা ৰাস্তাটোৰে বগাব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু কিছুমান বয়সস্থ লোকে যিদৰে বগাই যোৱা দেখিলোঁ ৰৈ দিবলৈ আৰু মন নগ'ল। অকণমান সময় খালেও একেবাৰে টিং ওপৰত যাব থাকিলে বহুত মানুহ ঘূৰি আছে। বহুত গৰম। এইটো ওপৰত উঠিব থাকিলে অলপ সময় লাগিছিল। ইমান ধুনীয়া। পাহাৰ বগাই ভাগৰে যুগৰে আহি এটা আচৰিত দৃশ্য দেখি ভাগৰ নোহোৱা হৈ গ'ল। স্কটলেণ্ডতো এনে প্ৰচেছন দেখিম বুলি ভবাই নাছিলোঁ। হৰে কৃষ্ণ হৰে ৰাম গাই যোৱা প্ৰচেছনটো আছিল ইস্কন মন্দিৰৰ জগন্নাথ যাত্ৰা। প্ৰচেছনত গৈ থকা এজনে মই ক'ৰ পৰা আহিছোঁ সুধিলে। মই ইণ্ডিয়াৰ আছামৰ পৰা বুলি কোৱাত তেওঁ চিনি পোৱাৰ নিচিনাকৈ ক'লে, অহ আছাম। তাৰপিছত তেওঁ জগন্নাথ মন্দিৰৰ কথা লিখা এখন কিতাপ উপহাৰ দিলে।
স্কটলেণ্ডৰ পৃথিৱী বিখ্যাত ফ্ৰিঞ্জ ফেষ্টিভেল চোৱাৰ সৌভাগ্য হ'ল। পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰে উখল মাখল হৈ আছে চিটিখন, কিন্তু ক'তো অকণো গণ্ডগোল নাই। যাৰ যি মন গৈছে তাকে কৰিছে, ষ্টেজ বহুত বনাইছে। চাই থাকিও হেঁপাহ নপলায় অনুষ্ঠানবিলাক। I cannot stop them. They have the air. The advantage is theirs. If we face them, they will pluck us one by one. He did it. Maybe Research that, guys. See if they've Jack the Ripper. Shot it at their apple bottom jeans. Boots with the ball. You will be escorted. Hands up, everybody hands up. Even if you're cool, we're gonna do the clap thing. Everybody hands up, hands up. If you don't speak English, just copy everybody else, okay? Hands up in the back, hands up, everybody clap along. Here we go. Throughout the show, you'll go Scottish. Not yet, not yet. The rest of the world, just follow along. Ladies and gentlemen. Funny, here we go. Behind the back. Suck that, Einstein. এডিনবৰা কেছেলত অনুষ্ঠিত হয় দ্য ৰয়েল এডিনবৰা মিলিটাৰী টাটো। আগষ্ট মাহত অনুষ্ঠিত হোৱা এই উৎসৱত পাৰফৰ্ম কৰে পৃথিৱীৰ বহু ঠাই মিলিটাৰী বেণ্ডে। কেছেলটোৰ বাহিৰত থিয় থকা সময়তে ভাৰতে পাৰফৰ্ম কৰে আৰু আমাৰ পতাকাখন কেছেলটোত লাইটেৰে পোহৰাই তোলে আৰু লগে লগে ভাৰতীয় মিউজিক বাজি উঠে। প্ৰিন্সেছ ষ্ট্ৰীট গাৰ্ডেনখন এখন পাব্লিক পাৰ্ক। এইখন গাৰ্ডেনৰ পৰাই এডিনবৰা কেছেলটো খুব সুন্দৰকৈ দেখা যায়। ইমান মুখমকে কৰিছে কামবিলাক। স্কটলেণ্ডৰ ৰাজকীয় ঠাই এডিনবৰা চাই বিৰাট ভাল লাগিল। বহুতো স্মৰণীয় মুহূৰ্ত মনত সাঁচি ৰাখি পুনৰ শেফিল্ডলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।